জয় হিন্দ মৰমৰ অসমীয়া জনসকল, কি খবৰ? আশা কৰোঁ চবৰে ভাল চলি আছে। পোনপ্ৰথমে মই যোনসকল ভাই ভণ্টিয়ে নতুনকৈ অসম আৰক্ষী কনষ্টেবল পদত যোগদান কৰিব সুযোগ পালে, নিজৰ সপোনৰ পদত সফলতা লাভ কৰে, তেখেতসকলে পোনপ্ৰথমে মই বহুত বহুত শুভেচ্ছা যাচিলোঁ। আগন্তুক প্ৰশিক্ষণ সময় যাতে ভালদৰে পাৰ হয় তাৰ বাবে কামনা কৰিছোঁ। একচুৱেলি মই গৈ আছোঁ আমাৰ ধুবুৰী জিলাৰ যিটো আমাৰ মেইন হেডকোৱাৰ্টাৰ আছে, তালৈ গৈ আছোঁ। মৰমৰ ভাই ভণ্টিসকলে যিহেতু ধুবুৰী জিলাত যোগদান কৰিলে, অসমৰ বিভিন্ন জিলাৰ পৰা আহি ইয়াত যোগদান কৰিলে ইউ বি পদত, যিহেতু এইবাৰ অসমৰ প্ৰচেছটো বেলেগ, গতিকে আগন্তুক প্ৰশিক্ষণ সময়ৰ বাবে কেনেকৈ নিজকে মেইনটেইন কৰি ৰাখিব আৰু কি কৰিব লাগিব নাই সেইবিলাকৰ ওপৰত অকণমান সাহস আৰু প্ৰেৰণা দিবলৈ গৈ আছোঁ। গতিকে আপোনালোকে যিমান পাৰে ইয়াৰ পৰা হয়তো আপোনালোকেও প্ৰেৰণা পাব আৰু শেষৰলৈকে চাই থাকিব, ঠিক আছে। ফাইনেলি মই আমাৰ যিটো হেডকোৱাৰ্টাৰ আছে ধুবুৰী পুলিচ ৰিজাৰ্ভ, ইয়াত আহি পালোঁ। আৰু তাতে চাব পাৰিছে আমাৰ অসমীয়া জোৱান পৰিয়ালৰ হয় চবে। ইমান দিনীয়া যিটো আমাৰ কষ্ট আছিলে, চবেই মিলি কষ্ট কৰিছিলোঁ। একচুৱেলি মোৰ ফালৰ পৰা যিমান পাৰিছিলোঁ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা সাহস প্ৰেৰণা দিছিলোঁ। আৰু আজি আপোনালোকে চাব পাৰিছে তেখেতসকলে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিছে। এতিয়া বাকী থাকিল যিটো নিজৰ এজন আৰক্ষী জোৱান হ'বলৈ যোনখিনি কৰিব লাগিব প্ৰশিক্ষণৰ দ্বাৰা। এতিয়া প্ৰশিক্ষণ সময়ৰ কাৰণে তেখেতসকলক বহুত বহুত শুভকামনা যাচিলোঁ। এই প্ৰশিক্ষণ সময় যাতে ভালদৰে পাৰ হয় আৰু প্ৰশিক্ষণৰ কিছুমান নিয়ম নীতি থাকিব, সময় থাকিব, ডিচিপ্লিন থাকিব, সেইখিনি যাতে প্ৰত্যেকেই মানি চলে তাৰে কামনা কৰিছোঁ। আৰু এতিয়া মোৰ নাম জয়ন্ত হাজৰিকা, মই হোজাইৰ পৰা হয়, ইউ বিত চিলেক্ট হৈছোঁ। আৰু যেতিয়াৰ পৰা ইণ্টাৰভিউ মাৰিছোঁ তেতিয়াৰ পৰা যেতিয়া ফ'ল' কৰাৰ নিচিনাই হ'ব আৰু ফ'ল' কৰি পেলাই বাকী যিখিনি কৰিবলগীয়া আৰু লাইভত আহি যিখিনি সহায় কৰিছে, মোৰ লগতে মোৰ ভণ্টিও পাইছে, ইউ বিতে হয়, ছাপোৰ্ট পাইছোঁ বহুতখিনি। আৰু তাৰ কাৰণে সাহস পাই আজি এই বগাই স্পৰ্টিংটো লগাইছোঁ আৰু বাকীখিনি হৈ যাব। ইমানে। ঠিকে আছে, ভাল লাগিল। আৰু এক্সপিৰিয়েঞ্চ জিদ্দা ৰক ষ্টাৰ বহুত সহায় কৰিছে দেই, ধন্যবাদ। জিদ্দাক লগ পাই আমাৰ আজি বহুত ভাল লাগিছে। থেংক ইউ, থেংক ইউ, থেংক ইউ। ঠিক আছে। ঠিক আছে। আৰু আগন্তুক দিনৰ কাৰণে যাৰ যাৰ অসম আৰক্ষী হ'বলৈ মন আছে, গতিকে ভালদৰে পৰিশ্ৰম কৰক। মেইনলি বাস্তৱৰ লগত যুঁজ দিব লাগিব। শাৰীৰিক আৰু মানসিকভাৱে যোনখিনি প্ৰয়োজনীয় হয় সেইখিনি কৰি থাকিব। আৰু যোনবোৰ সমাজৰ কাৰণে বেয়া কাম সেইবিলাকৰ পৰা সদায় আঁতৰত থাকিব আৰু নিজৰ লক্ষ্যৰ কাৰণে যিমান পাৰে, যোনে যিমান পাৰে কষ্ট কৰি যাব। ঠিক আছে, জয় হিন্দ।